তো এইবিলাক হৈছে কালা হৈছে ৰোৱা আৰু কিছুমান ৰুবই পৰা নাই আমি খেতি কৰোঁ না মাহৰ দেউতাহঁতে খেতি কৰে এইবিলাক মাহৰো খেতি কৰিব পৰা নাই মানে পানী নোহোৱাৰ কাৰণে এই যে অলপ পানী হৈছে আজি অলপ বৰষুণ দিছে তো ভাল লাগিল সেনেকৈ বৰষুণ হোৱাতে তো এইবাৰ খেতি কৰিব পাম যেনিবা অলপ মারছি খেতে কাই বিন্দেছি তো আমি যাই আছো আৰু আজি কাষত যাম মাছ মাৰিব যাই আছো পুৰা এই পানী আহি আছে পানী পাছ এই যে পানী আৰু এইবাৰ পুখুৰীৰ ঠাৰত যাই আছো মাছ মাৰিব মানে তো এইটা আছে এইটো নাযায় হা যাম এইবাৰ দুজনে যাম চলঙা ঘৰ তো যাই আছো এইবাৰ মোনা চোনা লৈ কিনে তো খালি যে লাগ পাইছোঁ কৰি আছে আৰু হেল্ল' ফ্ৰেণ্ডছ মোৰ চেনেল মনোৰঞ্জন চলাইছোঁ বুকে চোৱা কৰম জনাই লওঁ তো আজি যাই আছোঁ মাছ মাৰিব পথাৰত তো আমাৰ লগত আজি মাছ মাৰিম চলাই লৈ কিনে পুৰা ৰেডি পথাৰত যাই আছোঁ মাছ মাৰিব কিনে আৰু দেউতা আৰু এজন আটা তাহাঁতেতো গেছেগৈ এইবাৰ আমি যাই আছোঁ দুজনকৈ যাব আৰু মা আৰু দিদি যাব তাৰপিছত চবেই লাহে যাব লাগে হাকু টাকু নাই ইমান জলদি এই যে ৰাস্তা আৰু যাই আছোঁ চলাই লৈ কিনে একদম মাছ মাৰি তো আহি পালোঁ আৰু পথাৰত এইবাৰ বহুতে ৰুব পৰা নাই ইহঁতে ৰুইছে কোনোবাই আৰু বহুতে ৰুব পৰা নাই পানী নাছিল তো বৰষুণ দিয়া নাছিল বৰষুণ দিয়া নোহোৱাৰ কাৰণে এইবাৰ পানীত ৰৈ কঠাইনত পানী নোহোৱা হৈছে তো এইবিলাক ৰুইছে কালা হৈছে ৰোৱা আৰু কিছুমান ৰুবই পৰা নাই আমি খেতি কৰোঁ না মাহৰ দেউতাহঁতে খেতি কৰে তো এইবাৰ মাহৰো খেতি কৰিব পৰা নাই মানে পানী নোহোৱাৰ কাৰণে এই যে অলপ পানী হৈছে আজি অলপ বৰষুণ দিছে তো ভাল লাগিল সেনেকৈ বৰষুণ হোৱাতে তো এইবাৰ খেতি কৰিব পাম যেনিবা অলপ আৰু কিছুমান ঠাইত পানী পৰাই নাই পানী পৰলেও এনেকুৱা হৈ আছে ভালকৈ পানী পৰাই নাই তো আৰু আগলৈ মাছ মাৰি যাম এই যে আজি পানী মাছ মাৰিম নে কি টেম্পু দুজনে পুৰা পানী মাছ মাৰিম আজিকা এয়া ঘূৰিয়ে লাগিব এই যে এবাৰ ঠাইবিলাক এনেকুৱা হৈছে পানী নপৰাৰ কাৰণে পুখুৰীত দেখিব পালোঁ এই দেখিছা এইবাৰ এইটা তো এটি কাম চলি আছে পুৰা দৌৰি চৰি লাগিছে টিন দিয়া ফিচিয়াই দিম পানী এইটো দেখিছে দিম একদম এই যে শিশুৱে টেকনিক অৰে ভাবি নে নাভাবি হা তই মই নে কিবা এই যে পানী শিশু হয় বগা পাফন কৰি আছে হিয়া আৰু ৰিচিভ কৰি আছে কিয় এই যে মাছ মাৰি আছে পুৰা এই পানী চিচি আছে পানী চিচোৱা হ'ল এতিয়ালৈকে পানী আছিলে মাগুৰ হিৰোৱাই নাযায় বোলো ইখান দেখছো কেনেকা জিংজা পৰা উঠি আছে বোলো নহতে যাবাৰা নহতে এইখান আৰু পটাইম চিৰ তিমি মাছ এটা কি মাছ তো সেই তিমি মাছ কুটি ওলাব এতিয়া গাড়াটা টিমি মাছটাই বড় হ'ব
চাহ ধুব লাগিল মাছ চাছ মাৰিলোঁ আৰু মাছখিনি দেখাম মানে তো গা চা ধুম খানিক তো ভুকাটো মেটিলোঁ গা চা ধুলোঁ এতিয়া কি কৰে নাকোতে পানী সোমাবি মুতা নাই পুৰা কিবা হৈছোঁ মাছ চাছ কথা মাৰিব দেখি আছোঁ আৰু কেমেৰামেন এইখিনি লাইক করবি একটা ইন্দুরে মোর কানে অঁ সাবস্ক্রাইব করবি যদি নতুন নতুন হয় अरे कहना क्या चाहते हो আরে মাছ খেতে পারি দেখাবো কাটিটা খাই বুঝছি গো এই আমার আমার কিন্তু বোর হচ্ছে আমারটা अरे कहना क्या चाहते हो Hauda. Ikilan puro ila kunda bro. এইটা মইলাম bara এটা কই কেলা কালি নহয় তো নাই আহিছে তই ফাকত যা এটা হচ্ছে অঁ আৰু র এই দেখছা এইগুলা মাছ খাতৰা তুই জিবে গেল পুৰা মাছ চাছ খাই দি আৰু মাছ চাছ মালোঁ আৰু ভিডিঅ' ভালদৰে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবি আৰু তো বহুত দিন ভিডিঅ' দিব পৰা নাই আৰু চবে কৈ আছে ভাইটি তই ভিডিঅ' চিডিঅ' নবনাও নেকি এনেকৈ দাদা তো ভিডিঅ' চিডিঅ' বনাই লওঁ আৰু কালি পাই যাবি নে কি কয় আচ্ছা দেয়া ইয়ার এই খালি গাড়িটো খাতৰা আহিলে বুজি চিচপে তো আৰু এটা বঢ়িয়া ভিডিঅ' লাগ পাই আছোঁ নেকি পিঙিলি কুমাৰ পেঙ্গিলে কুমারা ভিডিও বাই বাই ভিডিঅ'ত বঢ়িয়াকৈ লাগ পাম বঢ়িয়া জাগাত আৰু সাবস্ক্রাইবটা করে দিই इसी के साथ आज की मजदूरी यहीं खत्म करते हैं। अगर तुम्हें वीडियो पसंद आई तो लाइक मारो यार, मुझे नहीं पता, मुझे 2 मिलियन लाइक्स। चुप चुप कैसे ना कैसे करके मुझे चाहिए। इतना झिला मैं कभी नहीं होऊंगा अपनी पूरी जिंदगी में जितना इसमें झिलाऊं। मुझे चाहिए ही चाहिए, तो लाइक मारो। और अगर तुम लोग नए हो तो सब्सक्राइब करो। वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। अब मैं भी जा रहा हूं, मुझे पैसों के पीछे भागना है। बाय।